বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো বহুত বেছি ভাল। আজি দেখিছে মোৰ লগত কোন আছে? আমাৰ টুকটুকি। আজি এটা বিশেষ দিন, তাইৰে হয়। ব'লকচোন আয়োজন কি হৈছে কি নাই আমি সকলোৱে চাওঁ। অ' বৌ, এইটো হৈছে সিহঁতৰ ফটা ফুটা ঘৰ দেই, ইগনৰ কৰিব। ধুনীয়াকৈ একদম মুচি কুচি বস্তা পাৰি থৈছে আৰু এয়া আয়োজন পুৰা চলি আছে। এয়া পুৰা ৰাহুটোৱে খাই আছে। এই যে কি কৈছে জানে, উঠি পেলাই এনেকৈ চাই আছে। बड़ा हरामी हो बेटा। উচ্চ চপাই দিব। এই বেয়া মানুহবিলাক এখন বান্ধনি টানিছে নিজে আনি পিছুৱাই চোৱাকে নিজে আনি বজাই লৈছে প্ৰথমত সোণৰ হৈছে একেবাৰতে তিনিটামান মানে কিতাপ পঢ়ি পইচা লৈ ফুল ল'ব। পইচাটো মেইন, মানে পইচাটো মেইন। খাই থৈ দিলে পইচাটো ন এয়া হৈছে ছোৱালীৰ মোমায়েক আৰু মোমায়েকে চাওকচোন তাইক প্ৰথম খুৱাইছে গৰা। এয়া খাবলৈ খোজা নাই তাই অকণো, তেনে অকণমানকৈ খায় বাৰু। এয়া চাওকচোন তেনেকৈ খাইছে আৰু ঘৰতে সৰু সুৰাকৈ পাতিছে, ইমান ডাঙৰকৈ পতা নাই। আৰু সকলোৱে চাই থাকক, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আমাৰ এই পৰা সজাই আছিলে ভাত, দালি, মাছ, মাংস, ভাজি, সকলোবিলাক ধুনীয়াকৈ বানবাতিত সজাই দি আছিলে। চাওকচোন বাৰু আপোনালোকে, থালিখনত 50 টকাকৈ দিছে। এয়া আমাৰ কণমানিৰ বায়েক দুজনী, চাওকচোন সিহঁতেও ইমান ধুনীয়াকৈ খুৱাইছে, কিন্তু তাই কিন্তু খাইছে দেই। আৰু পূৰা তাই মানে ক'বই পৰা নাই। এয়া হৈছে ছোৱালীৰ আইতাকেও অকণমান খুৱাইছে। ঘৰৰ মানে সকলোৱে খুৱায়। মই আপোনালোকক সকলোৰ লগতে পৰিচয়টো কৰাই দিম। এয়া আকৌ আমাৰ অনুৰ মাজু পেহীজনীয়ে তাইক খুৱাইছে, মাছ খুৱাইছে, পুৰা মাছ খাই ক'বইয়া চাইছে আকৌ তাই। কিবা এটা সৰুকৈ গিফ্ট এটা দিছে আৰু তাইক মানে প্ৰথমবাৰ দেখিছে ন এইবোৰ বস্তু,
দেখি পেলাই তাই মানে ক'বই পৰা নাই পোৱালিখনৰ কি হৈছে যেন কি কৰিছে তাই একদম মানে ক'বই পৰা নাই আৰু এইজনীও এজনী মাজু পেহী আৰু বাও খুৱাইছে চবেই খুৱাইছে মানে তাই কচুকণ খুৱাইছে কচুকণ খাওঁতে বহুতকণ কচু খাইছে আৰু চাইছে কোনে কোনে খুৱাইছে কোনে কোনে নাই খোৱা আৰু কোনে কোনে খুৱাই আপোনালোকে চাই থাককচোন মই কৈ থাকোঁ সেইজনী আমাৰ চবতছে সৰু পেহী তাই সৰু পেহীজনী গিফ্টটো তাই নিজে দিয়া নাই গিফ্টটো মই দিছোঁ কিন্তু মই থাকি গ'লোঁ আৰু মই খোৱাবই নাপালোঁ আজি কি কৰিম কিছুমানটো প্ৰব্লেম থাকেই ছোৱালী মানুহৰ সেইকাৰণে মনটো বহুত বেছি বেয়া লাগি আছে গাইজ হ'লেও একো নাই ঘৰৰ সকলোৱে খুৱাইছে ভাল লাগিছে তাৰপিছত এইটো ককাওক আপোনালোকে চাইছে বাপেকৰ বাপেক মানে ককাকেও খুৱাইছে ধুনীয়াকৈ খাইছে তাৰপিছত আৰু কোনে কোনে খুৱাই এইটো খুৰাওক একমাত্ৰ খুৰাওক দেই আৰু বেলেগ খুৰাওক নাই আৰু এটাই খুৰাওক খোৱাকৈ একদম ভাত দালি মাছ মাংস আৰু ভাজি একেলগে সানি খুৱাই দিছে পুৰা আৰু কৈ আছিলে ফটো মাৰ এনেকুৱা কৈ আছিলে এনেও বোলো নাই একো নাই এটা আহিছে চাচোন পোৱালিকণ একদম মানে ক'ব পৰা নাই তাই কি হৈছে কি নাই এইজনী খুৰী দেই খুৰী খোৱা মোকে খুৱাই দে মই মানে কি জানে এইটো কোন দেখিছেনে নাই বাপেকে 50 টকা এটা দিছে 50 টকা খালি চব বস্তু তাই খালি মুখলৈ নিয়ে আৰু খালি বাপেকৰ লগত তাই মানে সংস্পৰ্শটো বেছি অকণমান ইমান বেছি বহুত মৰম কৰে বাপেকে তাইক আৰু অকল বাপেকে বুলি নহয় আমি ঘৰৰ সকলোৱে তাইক বহুত বেছি মৰম কৰে এতিয়া বৰ্তমান সৰু আৰু চব খুৱাইছে একদম দালি পানী খুৱাইছে কিন্তু দালিৰ পৰা এটা জলকীয়া ওলাইছিলে কিন্তু জ্বলা পাই পোৱালিটোৱে কান্দিব ধৰিছিলে সেইটোৱে ইটো জলকীয়া কিন্তু তেনেও একো নাই মানে ভাল লাগিলে আৰু সকলোবোৰ ভাল লাগিলে বাপেকে একেবাৰে চিৰিয়েকক চব বস্তু খুৱাইছে কোনটো বস্তু খাব তাই কোনটো বস্তু নাখাব মানে কোনটো বস্তু তাই খোৱা নাই মানে আৰু বাপেকটোৱে ক'বই পৰা নাই মাছৰ টুকুৰা পিছ খুৱাইছে অৱস্থা চাওক মানে মোৰ অৱস্থাটো আৰু এফালে এজনী বহি আছে বাকী পৰ্বখিনি হৈ গ'ল আপোনালোকে অলৰেডি দেখিলে এতিয়া আমি খাম আৰু ইয়াত কোন কোন আছে চাওক পুৰা আমি চববিলাক ঘৰৰ মানুহ ইয়াত কোনো তোমাৰ নাম কি আছিলে চা দেখা মানে পূৰা ফটো ছেশ্যন চলি আছিলে বাপেকে ধৰি আছিলে আৰু পূৰা আমি ফৰক পিন্ধাই মানে যি গিফ্ট দিছিলে এই গিফ্টত উঠা ফৰককেইটা পিন্ধাই আমি ফটো উঠাই আছিলোঁ পূৰা বহুত কাম কৰিছে আমি ক্ষীৰ খালোঁ বিস্কুট এয়া পূৰা চব বহি আছে একদম খা কিয় নাখাওঁ খা পূৰা চবেই খানা এয়া আমাৰ চাকৰি ঘৰৰ মানুহ মোৰ খানা যে মোৰ খানাটো এয়া কেনেকৈ দিছে চাওক গাইছ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পায় লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব আৰু সদুশেষত এটা বস্তু দেখাইছোঁ চাওকচোন তাইক কেনেকৈ মানে উঠিবলৈ চেষ্টা কৰি আছে আৰু গৈ অকণমানকৈ উঠিব পাৰিছেগৈ এয়া হাঁহিছে আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম তেতিয়াহ'লে আজিলৈ বাই বাই টাটা লাভ ইউ চি ইউ